সেইটো ইস্যু নহয় চন্দন ব্ৰহ্ম এতিয়ালৈকে BPF এৰি যোৱা নাই BPF দলে চন্দন ব্ৰহ্মক BPF দলৰ পৰা কিবাও কৰা নাই কি বুলি কয় এক্সপেলো কৰা নাই যদি কৰে তেওঁ এই BPF দলৰ ক্ষতি নহ'ব নেকি নিৰ্বাচনৰ সময়ত তেখেতে নিজৰ ভৱিষ্যত চাই পেলাই ৰাজনীতিক সিদ্ধান্ত ল'ব পাৰে কিন্তু মোৰ আত্মবিশ্বাস যে চন্দন ব্ৰহ্ময়ে নাযায় চন্দন ব্ৰহ্ময়ে এতিয়ালৈকে মিটিঙত ওলা নাই কোনোবা এটা সময়ত ওলাব আমাৰ লগতে মিটিং কৰিব তেখেতে যে চাই আছো বটল আহিল বহক আহিল মই চিন্তা চৰ্চা কৰি আছো বুলি কৈছে তেখেতে তাকেতো এইটো এক বছৰমান হ'ল চিন্তা চৰ্চা কৰাটো চিন্তা চৰ্চা কৰাৰ কি প্ৰয়োজন আছিলে ইয়াৰ কাৰণে মই কৈছোঁ চন্দন ব্ৰহ্ম এতিয়ালৈকে এৰি যোৱা নাই বা BPF দলৰ নেতাসকলেও তাক আউট কৰা নাই সেইটো ইস্যু নহয় চন্দন ব্ৰহ্ম এতিয়ালৈকে BPF এৰি যোৱা নাই BPF দলে চন্দন ব্ৰহ্মক BPF দলৰ পৰা কিবাও কৰা নাই কি বুলি কয় এক্সপেলো কৰা নাই যদি কৰে তেওঁ এই BPF দলৰ ক্ষতি নহ'ব নেকি নিৰ্বাচনৰ সময়ত তেখেতে নিজৰ ভৱিষ্যত চাই পেলাই ৰাজনীতিক সিদ্ধান্ত ল'ব পাৰে কিন্তু মোৰ আত্মবিশ্বাস যে চন্দন ব্ৰহ্ময়ে নাযায় চন্দন ব্ৰহ্ময়ে এতিয়ালৈকে মিটিঙত ওলা নাই কোনোবা এটা সময়ত ওলাব আমাৰ লগতে মিটিং কৰিব তেখেতে যে চাই আছো বটল আহিল বহক আহিল মই চিন্তা চৰ্চা কৰি আছো বুলি কৈছে তেখেতে তাকেতো এইটো এক বছৰমান হ'ল চিন্তা চৰ্চা কৰাটো চিন্তা চৰ্চা কৰাৰ কি প্ৰয়োজন আছিলে ইয়াৰ কাৰণে মই কৈছোঁ চন্দন ব্ৰহ্ম এতিয়ালৈকে এৰি যোৱা নাই বা BPF দলৰ নেতাসকলেও তাক আউট কৰা নাই